সভাপতি মহোদয়, শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিবৃন্দ, উপস্থিত গণ্যমান্য ব্যক্তিসকল, ৰাইজসকল, দাদা ভাইটিসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, জয় জয়তে উপস্থিত সদৌতিলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো জ্ঞাত যে আজি অসমৰ প্ৰান্তে প্ৰান্তে উদযাপিত হ'ব ৰাভা দিৱস। ক'ৰবাত চিত্ৰাংকন আৰু ক'ৰবাত সংগীতৰ প্ৰতিযোগিতা। ৰাতি নিউজ চেনেলৰ ষ্টুডিঅ'ত আমন্ত্ৰিত গায়কৰ দ্বাৰা পৰিৱেশিত হ'ব ৰাভা সংগীত আৰু উদযাপিত হ'ব ৰাভা দিৱস। আৰু 21 জুন তাৰিখৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰাসংগিকতা আমাৰ জীৱনৰ পৰাই হেৰাই যাব। যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতাদৰ্শ, সিদ্ধান্ত, তেওঁৰ বিভিন্ন বিষয়ৰ ওপৰত দৃষ্টিভংগী আমি যদি সঁচাকৈ অনুধাৱন কৰিলোহেঁতেন, তেন্তে আজি অসমীয়াই ভৱিষ্যতহীন দিনবোৰ আমি কেতিয়াও প্ৰত্যক্ষ নকৰিলোহেঁতেন। আজি মানুহৰ প্ৰতি খোজে খোজে বুলি সমস্যা, সভ্যতাৰ চৰম বিপৰ্যয়, যেন দুৰ্যোগৰ এটা ৰাতি আৰু এটা দিন। আৰু এনে এক সময়তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এগৰাকী বিপ্লৱী সংগ্ৰামী ব্যক্তিৰ প্ৰজ্ঞা আমি কেৱল মাত্ৰ কেইজনমান চেমনীয়া আৰু কেইজনমান শিশুৰ কিছুমান প্ৰতিযোগিতাত আবদ্ধ কৰি ৰখাটো মোৰ বোধেৰে উচিত নহয়। আৰু সেয়ে তেওঁৰ মতাদৰ্শ, তেওঁৰ বিভিন্ন বিষয়ৰ ওপৰত দৃষ্টিভংগী, এই সকলোবোৰ আমি গাঁৱৰ প্ৰতিজন নাগৰিক তথা উঠি অহা চামৰ মাজত লৈ যাব পাৰিব লাগিব। আৰু এনে উদ্দেশ্যৰে আমি উদযাপিত কৰিছোঁ আজিৰ ৰাভা দিৱস অনুষ্ঠান। মোৰ দৃষ্টিভংগীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন সুবিখ্যাত আপোচবিহীন বিপ্লৱী কমৰেড। তেওঁ বিশ্বাস কৰিছিল যে জনতাই হৈছে শিল্পীৰ প্ৰেৰণাৰ উৎস। তেওঁ দৰিদ্ৰ জনসাধাৰণৰ কৰুণ ক্ৰন্দন অতি গভীৰভাৱে উপলব্ধি কৰিছিল। এই দৰিদ্ৰ জনগণৰ মুক্তিৰ বাবে প্ৰকৃত মতবাদ হিচাপে তেওঁ মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হয়। তেওঁ অধ্যয়ন কৰে মাৰ্ক্স, লেনিন, মাও ছেতুঙৰ ৰচনাসমূহ, থহিয়াইছে তেওঁলোকৰ কাৰ্যাৱলী আৰু ৰাছিয়া আৰু চীন দেশৰ কমিউনিজমৰ বিভিন্ন কাৰ্যপন্থাসমূহ অতি গভীৰভাৱে অধ্যয়ন কৰে। আৰু তাৰ পাছতেই তেওঁ দৰিদ্ৰ জনগণৰ মুক্তিৰ বাবে সংগ্ৰামত জঁপিয়াই পৰে। আৰু এই শোষণ যন্ত্ৰটো সকীয়াই তেওঁ ৰচনা কৰে মুক্তিৰ কবিতা, ফাঁকিবাজ ধুৰিবাজ ধনী জমিদাৰ, কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি, নিতে নিতে তিলে হেৰুৱাওঁ শক্তি, অসহ্য নৰক হৈ এই কাৰাগাৰ, সৰুৱা সৰুৱা আজি জনদেৱতাৰ কপালত জ্বলে কোপানল বহনি, জনতাৰ হৃদয়ত জ্বলে চিতা অগ্নি, ভস্মীভূত হয় অধিকাৰ। 1947 চনৰ 15 আগষ্টত অৱসান হ'ল ইংৰাজৰ শোষণ। দেশীয় লোকসকলে ভাবিলে যে তেওঁলোকৰ দৰিদ্ৰতাৰ অৱসান ঘটিব, কিন্তু সেই আশা ভ্ৰান্ত। তেওঁলোকৰ দৰিদ্ৰ অৱস্থাৰ, শোষিত নিষ্পেষিত সাধাৰণ জনতাৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নঘটিল। অনেক লোকৰ দৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মুখ মুক্তি ঘটিল আৰু সমস্তৰে চিঞৰিলে এই স্বাধীনতা মিছা। আৰু তাৰ পাছত এই মহাজনী শোষণৰ বিৰুদ্ধে সাধাৰণ জনতাক তেওঁ সংগঠিত কৰিলে। গীত, নাট্য, বক্তৃতাৰ মাধ্যমেৰে সাধাৰণ জনতাক সংগ্ৰামৰ আৱশ্যকতাৰ বিষয়ে বুজাই সংগঠিত কৰিলে, ৰচনা কৰিলে বহু মুক্তিৰ কবিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈ কমিউনিজমৰ বিভিন্ন কাৰ্যপন্থাসমূহ ফহিয়াই চাই জনসাধাৰণক একত্ৰিত কৰি কিদৰে সমাজখনক শোষণবিহীন সমাজলৈ পৰিৱৰ্তন কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিলে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এখন সভাত কৈছিল যে বুকুৰ বান্ধৱীসকল, বিপ্লৱ কৰিবলৈ হলে আগতে নিজে বিপ্লৱী হ'ব লাগিব। সৰ্বহাৰাক নেতৃত্ব দিবলৈ হলে আগতে নিজে সৰ্বহাৰা হ'ব লাগিব। অকল ঠেক অসমীয়া সমাজখনৰ মাজতে আবদ্ধ হৈ সৰ্বহাৰাৰ হ'ব লাগিব, কিন্তু অসমখনৰ চিন্তা বাদ দিলেও নহ'ব। তেওঁ এখন কৃষক সভাত নিজকে বলীয়া হাতীৰ লগত তুলনা কৰি কৈছিল যে যিদৰে বলীয়া হাতে সকলো ভাঙি চুৰমাৰ কৰে, তেওঁ এদিন এই তদানীন্তন পুঁজিবাদী সমাজখনক ভাঙি পেলাব। আৰু সেয়েহে আজিৰ সভাখনৰ উদযাপন কৰা হৈছে। আমি পৰজনমৰ শুভ লগনত বা মোৰ কবিতাৰ চন্দ্ৰ লাগি এই গীত গোৱা ৰোমান্টিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক স্মৰণ কৰিলেই নহ'ব। সেই বল 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 কৃষক শক্তি দল, জাগিব লাগিব তই কছাৰী মিকিৰ, আৰু তেজৰ বুলেৰে লিখি যাম ইতিহাস, গীত ৰচা সেই বিপ্লৱী কমৰেড কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱকো স্মৰণ কৰিব লাগিব। ধন্যবাদ।